বন্ধুসকল, আজি 18 আগষ্ট 2024 আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ এই বিশেষ খবৰৰ বুলেটিনলৈ। আপোনালোকে থাৰ্মেলত দেখা আশাৰ কৰ্মী 18,000 টকা আৰু অংগনবাড়ী কৰ্মী 22,000 টকাৰ দৰমহাৰ বৃদ্ধি যি খবৰ সামাজিক মাধ্যমত বিয়পি পৰিছে। ইয়াৰ বৰ্তমানৰ বাবে চৰকাৰীভাৱে কোনো অফিচিয়েল ঘোষণা কৰা হোৱা নাই, গতিকে এইটো এটা উৰা বাতৰিহে। আপোনালোকে কোনো ওলোটা পোলোটাৰ খবৰত প্ৰতিগণ নাযাব। চৰকাৰে এনে সিদ্ধান্ত ল'লে আমি আপোনালোকক নিশ্চিতভাৱে জনাম। কিন্তু ৰ'ব, আজিৰ ভিডিঅ'টোত আমি কোনো পুৰণি খবৰ বা আগতে আলোচনা কৰাৰ কথা নকওঁ। আমি লৈ আহিছোঁ অসম চৰকাৰৰ বাজেট, নতুন আঁচনি আৰু কেবিনেটৰ পৰা অহা কেইবাটাও নতুন আৰু সম্পূৰ্ণ বেলেগ 15টা গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ, যিবোৰ আপুনি আগতে কোনো ভিডিঅ'ত শুনা নাই। গতিকে নিজকে আপডেট ৰাখিবলৈ ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাওক। আহক বন্ধুসকল, পলম নকৰি পোনপটীয়াভাৱে জানো আজি সেই 15টাৰ আৰু নতুন চৰকাৰী ঘোষণা। 1 দম অসম পুলিচ বেটেলিয়ান গুৱাহাটীৰ পৰা সোণাপুৰলৈ হস্তান্তৰ। চৰকাৰে জনজাতীয় বেল্টৰ ভূমি সুৰক্ষিত কৰিবলৈ আৰু গুৱাহাটীত বিশ্বমানৰ কেন্দ্ৰীয় ব্যৱহাৰিক অৰ্থাৎ CBD গঢ়ি তুলিবলৈ এই ঐতিহাসিক হস্তান্তৰ সিদ্ধান্ত লৈছে। আগবাঢ়িছোঁ আজি দুপৰীয়াৰ খবৰলৈ। অসম বায়'গেছ নীতি 2026 ৰাজ্য বৰ্জ্য পদাৰ্থ বা জাবৰ জোঁথৰক জৈৱিক গেছ বা পৰিষ্কাৰ শক্তিলৈ হস্তান্তৰ কৰিবলৈ বা ৰূপায়ণ কৰিবলৈ চৰকাৰে এই নতুন নীতি অনুমোদন জনাইছে। উদ্যোগ আৰু বাণিজ্য আয়ুক্তই ইয়াক পৰিচালনা কৰিব। আগবাঢ়িছোঁ আজি দুপৰীয়া 3 নম্বৰ খবৰলৈ। ৰিক্লাছ স্কলাৰ বা গৱেষক ছাত্ৰলৈ মাহিলী 25,000 টকাৰ জলপানি। উচ্চ শিক্ষা আৰু উদ্যোগনি দিবলৈ অসম চৰকাৰে গৱেষণা কৰি থকা ছাত্ৰ ছাত্ৰীসকলক প্ৰতি মাহে 25,000 টকাকৈ সাহায্য প্ৰদান কৰাৰ নতুন আঁচনি ঘোষণা কৰিছে। আগবাঢ়িছোঁ আজি দুপৰীয়াৰ 4 নম্বৰ খবৰলৈ। দিব্যাংগ বা যিবিলাক শাৰীৰিকভাৱে প্ৰত্যাহ্বানযুক্ত গৱেষক ছাত্ৰ আছে, তেওঁলোকৰ বাবে চৰকাৰে মাহিলী 40,000 টকা, বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষাত সমৰ অধিকাৰ আৰু সহায় কৰিবলৈ চৰকাৰে তেওঁলোকৰ জলপানিৰ পৰিমাণ বৃদ্ধি কৰি মাহিলী তেওঁলোকক 40,000 টকা কৰাৰ সিদ্ধান্ত লৈছে। এইটো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। আগবাঢ়িছোঁ আজি দুপৰীয়া 5 নম্বৰ খবৰলৈ। নতুন জীৱন সাথী প্ৰেৰণাৰ আঁচনি। সদ্য স্নাতক বা গ্ৰেজুৱেট হোৱাৰ যুৱক যুৱতীসকলক তেওঁলোকৰ কেৰিয়াৰৰ আৰম্ভণিতে সহায় কৰিবলৈ চৰকাৰে এবছৰৰ বাবে প্ৰতি মাহে 2,500 টকাকৈ অৰ্থাৎ 2,500 টকাকৈ বিত্তমূলক বানচ আগবঢ়াব। আগবাঢ়িছোঁ আজি দুপৰীয়াৰ 6 নম্বৰ খবৰলৈ। ছাত্ৰসকলৰ বাবে নতুন বাবু আঁচনি। হয়, আপোনালোকে এই আঁচনিৰ কথা নিশ্চয় শুনিছে। মুখ্যমন্ত্ৰীয়ে 2026 চনৰ পৰা প্ৰথম বৰ্ষৰ স্নাতক অৰ্থাৎ UG আৰু স্নাতকোত্তৰ অৰ্থাৎ PG শ্ৰেণীৰ ছাত্ৰসকলৰ উচ্চ শিক্ষাৰ খৰচত সকাহ দিবলৈ এই নতুন বিশেষ সাহায্য আঁচনি ঘোষণা কৰিছে। আগবাঢ়িছোঁ আজি দুপৰীয়া 7 নম্বৰ খবৰলৈ। মাকানচৰত নতুন চিকিৎসা মহাবিদ্যালয়। হয়, ধুবুৰী আৰু মাকানচৰ সীমান্তৱৰ্তী অঞ্চলৰ স্বাস্থ্যখণ্ড অভূতপূৰ্ব উন্নতিৰ বাবে অহা 5 বছৰৰ ভিতৰত মাকানচত এখন পূৰ্ণাংগ নতুন চৰকাৰী চিকিৎসা মহাবিদ্যালয় গঢ়ি উঠিব বা স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। আগবাঢ়িছোঁ আজি দুপৰীয়া 8 নম্বৰ খবৰলৈ। ৰাজ্যত 8,457 মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য। অসমক বিদ্যুৎ খণ্ডত স্বাৱলম্বী কৰিবলৈ আৰু গ্ৰাম্য অঞ্চলত 24 ঘণ্টাই বিজুলী যোগান ধৰিবলৈ চৰকাৰে বিদ্যুৎ উৎপাদনৰ লক্ষ্য 8,457 মেগাৱাটলৈ বৃদ্ধি কৰিছে।
আগবাঢ়িছোঁ আজি দুপৰীয়াৰ 9 নম্বৰ খবৰলৈ। আন্তঃগাঁথনি উন্নয়নৰ 2 লাখ কোটি টকাৰ বিশাল বিনিয়োগ। অহা 5 বছৰৰ ভিতৰত অসমৰ পথ, ৰেলপথ আৰু বিমান পৰিবহণ সংযোগ ব্যৱস্থা অতি আধুনিক আৰু সুদৃঢ় কৰিবলৈ চৰকাৰে 2 লাখ কোটি টকা খৰচ কৰাৰ মহা পৰিকল্পনা হাতত লৈছে। আগবাঢ়িছোঁ আজিৰ দুপৰীয়া 10 নম্বৰ গুৰুত্বপূৰ্ণ খবৰটোলৈ। উপগ্ৰহ প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তা আৰু এআইৰ ব্যৱহাৰ। অসম চৰকাৰৰ নতুন বাজেটত ৰাজ্য বান নিয়ন্ত্ৰণ, কৃষি ক্ষেত্ৰ আৰু প্ৰশাসনীয় কাম কাজ খৰতকীয়া কৰিবলৈ ছেটেলাইট টেকন'লজি আৰু এআইৰ ব্যৱহাৰ কৰা নতুন ঘোষণা কৰা হৈছে। আগবাঢ়িছোঁ আজি দুপৰীয়া 10 নম্বৰ খবৰলৈ। অসমত হ'বলগীয়া ছেমি কণ্ডাক্টৰ প্লাণ্টৰ বাবে যুৱক যুৱতীৰ বাছনি হয়। এইটো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। জাগিৰোডত নিৰ্মাণ হ'বলগীয়া বৃহৎ ছেমি কণ্ডাক্টৰ উদ্যোগটোৰ বাবে অসমৰ প্ৰায় 1000 গৰাকী যুৱক যুৱতীক কাৰিকৰী প্ৰশিক্ষণ দি নিয়োগ কৰাৰ প্ৰক্ৰিয়া চৰকাৰে প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আগবাঢ়িছোঁ আজি দুপৰীয়াৰ 12 নম্বৰ খবৰলৈ। তাজ গেটৱে হোটেল লিজ অনুমোদন। অসমত পৰ্যটন উদ্যোগৰ বিকাশ আৰু বিশ্বমানৰ আতিথ্য সেৱা আগবঢ়াবলৈ চৰকাৰে হোটেল সম্পত্তি তাজ গেটৱে হোটেলক নতুনকৈ দীৰ্ঘম্যাদী লিজ দিয়াৰ সিদ্ধান্তৰ কেবিনেটে অনুমোদন জনাইছে। আগবাঢ়িছোঁ আজি দুপৰীয়াৰ 13 নম্বৰ গুৰুত্বপূৰ্ণ খবৰটোলৈ। আধাৰ পঞ্জীয়নৰ নিষেধাজ্ঞা উচ্ছেদ। যিবিলাকক কোৱা হৈছিল যে আধাৰ কাৰ্ডৰ 18 বছৰ বয়সলৈকে উলিয়াব নোৱাৰে, তেওঁলোকৰ বাবে এইটো এটা ভাল খবৰ। মৰাণ আৰু মটক সম্প্ৰদায়ৰ 18 বছৰ বা তাতোতকৈ ঊৰ্ধ্বৰ লোকসকলৰ বাবে আধাৰ কাৰ্ড পঞ্জীয়নৰ ওপৰত থকা নিষেধাজ্ঞাটো যিটো 2027 চনৰ 31 মাৰ্চলৈকে শিথিল কৰি দিছে কেবিনেটে। এইটো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। আগবাঢ়িছোঁ আজি দুপৰীয়াৰ 14 নম্বৰ খবৰলৈ। পুলিচ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াৰ সবলীকৰণ। চৰকাৰী চাকৰি বা পাছপোৰ্টৰ বাবে প্ৰয়োজনীয় আৰক্ষী প্ৰশিক্ষণ প্ৰক্ৰিয়াত হোৱা পলম নোহোৱা কৰিবলৈ চৰকাৰে এক সম্পূৰ্ণ অনলাইন আৰু সৰলীকৃত ডিজিটেল প্ৰক্ৰিয়া কাৰ্যকৰী কৰাৰ নিৰ্দেশ দিছে। আগবাঢ়িছোঁ আজি দুপৰীয়া বা আজি আমাৰ এই ভিডিঅ'টোৰ একেবাৰে শেষৰ খবৰটোলৈ। চৰকাৰী ব্যয় কৰ্তন বা মিতব্যয়িতা নীতি। চৰকাৰে ঘোষণা কৰিছে যে অনাগত দিনত নতুন চৰকাৰী বাহন ক্ৰয় কৰা নহ'ব আৰু মন্ত্ৰী তথা বিষয়াৰ কনভয়ত থকা গাড়ীৰ সংখ্যা 20% কমাই চৰকাৰী ৰাজভঁৰালৰ ধন ৰাহি কৰা হ'ব বুলি কোৱা হয়। গতিকে বন্ধুসকল, এয়া আছে আজি 18 আগষ্ট 2024 চনৰ 15টা একেবাৰে নতুন ফ্ৰেছ আৰু গুৰুত্বপূৰ্ণ চৰকাৰী ব্ৰেকিং নিউজ। ছাত্ৰ ছাত্ৰীৰ বৃত্তিৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ নতুন প্ৰযুক্তি আৰু ছেমি কণ্ডাক্টৰ প্লাণ্টৰ ঘোষণালৈকে এই সিদ্ধান্তসমূহে আপোনাৰ নতুন প্ৰজন্মৰ বাবে এক ডাঙৰ আশাৰ বতৰা কঢ়িয়াই আনিব। আপোনালোকৰ এই 15টা নতুন খবৰৰ ভিতৰত কোনটো খবৰে আটাইতকৈ বেছি উৎসাহিত কৰিলে? তলত কমেণ্ট কৰি আপোনাৰ নিজৰ বহুমূলীয়া মতামতটো জনাব বুলি নিশ্চয় আশা কৰিলোঁ। আপোনাৰ জিলাখনৰ নামো কমেণ্টত জনাবলৈ নাপাহৰিব। যদি এই ভিডিঅ'টো অলপো হ'লেও আপোনালোকৰ বাবে সকাহ বা ইনফৰ্মেটিভ লাগিছে, তেন্তে আমাৰ এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ মই আপোনালোকলৈ নিতৌ লৈ আহোঁ। আজিলৈ ইমানেই। এনেকুৱা 100% সঁচা আৰু নতুন খবৰ সদায় পাই থাকিবলৈ আমাৰ এই BG নিউজ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি মই সকলোৰে পৰা বিদায় ল'লোঁ। ধন্যবাদ।